हेलो गाइस पुनर्बार दिलीप भिडिओसर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো দিলীপ ভিডিঅ'ছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আমি আজি আপোনালোকক এটা নতুন ভিডিঅ' দেখাম নতুন ভিডিঅ'টো মানে আমি কি আকাশী গংগা কিছু আপোনালোকক দৃশ্য দেখাম গতিকে আপোনালোকে ভিডিঅ'টো হেপে চাব অকনো মাজত স্কিপ নকৰিব গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যিসকল নতুন সাবস্ক্ৰাইবাৰ আছে নতুন সাবস্ক্ৰাইবাৰ সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নতুন যিসকলে মানে মোৰ ইউটিউবলৈ আহিব সেই সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টা বেলটো দবাই দিব মানে সকলোতকৈ আগত যাতে মোৰ ভিডিঅ'খিনি আপোনালোকে লাভ কৰিব পাৰে তেনেহ'লে বলক আমি আজি আকাশী গংগাৰ কিছু দৃশ্য একেলগে চাওঁ हेलो गाइस आमी बर्तमान एया आही आपनालोक देखिसे एया आमी आकाशी गंगा मंदिर बर्तमान पाइ गेलिहि एया आकाशी गंगा मंदिर मोर पिछ साइडे एतो आकाशी गंगा जे मंदिर आछे हे मंदिৰৰ ভিতৰ ফালে যোৱাৰ মেইন দুৱাৰ আছে এই মেইন দুৱাৰেদি আমি ভিতৰলৈ যাব পাৰোঁ গতিকে আপোনালোকে নিশ্চয় দেখিছে এয়া মানে আকাশী গংগা পাই গ'লোহি আমি মানে ইয়াৰ যি দেও আছিলে দেওৰ পৰা আমি জানিব পৰা মতে এই আকাশী গংগা মন্দিৰ ভাগ 1970 চন মানতেই স্থাপিত বুলি কৈছে তথাপিতো আমি কোনো তেনেকুৱা ধৰণৰ লিখিত পোৱা নাই যদিও দেওৰ কথা মতে আমি ইয়া গম পাইছো এয়া আছে আপোনাৰ নগাঁও বৰ্তমান হুজাই ডিস্ট্ৰিক্ট বুলি কৈছে গতিকে হুজাই ডিস্ট্ৰিক্টৰ অন্তৰ্গত আছে এয়া হ'ল মেইন দুৱাৰেদি আমি এয়া সোমাই আহিছো বৰ্তমান মন্দিৰ ভাগলৈ এয়া আপোনালোকে দেখিছে এয়া মেইন দুৱাৰেদি আমি মন্দিৰ ভাগৰ ভিতৰ অংশলৈ আমি সোমাই আহিবলৈ বাট আছে এফালে আপোনালোকে কিনাৰত দেখিছে এইটো এটা মন্দিৰ নতুন মানে অলপ ৰিপেয়াৰিং কৰি থকা দেখা পোৱা গৈছে আপোনালোকে দেখিছে মন্দিৰ ভাগ আছে আপোনাৰ হুজাই ডিস্ট্ৰিক্টৰ অন্তৰ্গত মানে ডিস্ট্ৰিক্ট হিচাপে হুজাইপুৰে বুলি কৈছে দেওৰে কোৱা মতে তাৰ পিছতে হ'ল আপোনাৰ নগাঁৱৰ পৰা প্ৰায় 30ৰ পৰা 40 কিলোমিটাৰ ভিতৰত আছে মন্দিৰ ভাগ আৰু এই হিটো আছে আপোনাৰ এটা ধুনীয়া মানে থাকিবলৈ ভাল লগা এটা এডোখৰ জেগা আছে ইয়াত দেখিছে আপোনালোকে আৰু ইয়াত মানে যথেষ্ট সংখ্যক বান্দৰ দেখা পোৱা যায় আমি আপোনাক পিছৰ পৰ্যায়ত আমি আপোনালোকক বান্দৰখিনি দেখাবলৈ চেষ্টা কৰিম এতিয়া হয়তো আমাৰ মুখ আগলৈ অহা নাই গতিকে আমি দেখাব পৰা নাই গতিকে এয়াই হৈছে মন্দিৰ এই মন্দিৰৰ এইটো সাইডে আছে এয়া প্ৰথম দুৱাৰ পাৰ হোৱাৰ পিছতে দ্বিতীয় দুৱাৰ এয়া আছে দ্বিতীয় দুৱাৰেদি আমি ভিতৰলৈ যাব পাৰি মন্দিৰৰ ভিতৰ ভাগ ইয়া আপোনালোকক দেখাইছো নিশ্চয় দেখিছে আৰু ইয়া বাবাৰ যি থান আছে ইয়া বাবাৰ প্ৰতিমূৰ্তি আপোনালোকে নিশ্চয় দেখিছে বাবাৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ বাবাৰ প্ৰতিমূৰ্তি স্থাপন কৰি থোৱা আছে বৰ্তমান অলপ মানে কাম বন চলাই থকা নিচিনা দেখা পোৱা গৈছে কাষতে আপোনাৰ এটা ঝৰ্ণা বৈ আহিছে নিশ্চয় দেখিছে আপোনালোকে আমি সেই ঝৰ্ণা কাষলৈও যাম পৰৱৰ্তী সময়ত এয়া মন্দিৰ ভাগে ভক্তসকলে মানে এনেধৰণে সেৱা
যথেষ্ট পাহাৰৰ তলত আছে এই মন্দিৰভাগ কাষতে এটা পাহাৰ লাগি থকা দেখা আছে ধুনীয়াকৈ দেখিছোঁ এয়া এয়া আপোনালোকে দেখিছে ভক্তসকলে ইয়াতে চাকি বন্তি জ্বলাই এয়া বাবাৰ ফটো এখন আছে তাতে আপোনাৰ চাকিৰ বাবে ধুনীয়াকৈ সজাই থোৱা আছে তাতে চাকি বন্তি দিয়ে হেল্ল' গাইজ আপোনালোকে দেখি আছে যিটো আমি কেমেৰাদি জুম কৰি দেখাইছোঁ আপোনাক সেইটো হ'ল আকাশী গংগাৰ মানে আপোনাৰ পানীৰ এটা সুঁতি এই যিটো একদম পুৰা পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে আপোনাৰ যিমান পাৰি আমি দেখাব চেষ্টা কৰিছোঁ আমি ভিডিঅ'বিলাক মোবাইলত কৰা হয় যে সেইটো কাৰণে হয়তো আপোনালোকক সঠিকভাৱে আমি দেখাব নোৱাৰিব পাৰোঁ যিহেতু আমি নতুন ছাবস্ক্ৰাইবাৰ নতুন কিবা কয় আপোনাৰ ইউটিউবাৰ গতিকে সেইটো কাৰণে আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো যথেষ্ট সহায় কৰিব বুলি ভাবিছোঁ আপোনাৰ এই যিটো ঝৰ্ণাৰ ওপৰেদি যিটো পানী বৈ আহিছে সেইটো আমি মানে ইয়াৰ যি দেও বা পূজাৰী আছে তেওঁলোকৰ পৰা আমি জানিব পাৰিছিলোঁ যে এইটো গংগাৰ পৰা পানীটো আহিছে বুলি এটা আমাক জনাইছিলে মানে গতিকে আজিলৈ ইমানে ভিডিঅ'টো আকৌ পুনৰ লগ পাম জয় অসম